এইখিনি ইয়াতো আহিছে একদম টোটেল হৈ যাব আজি 10,000 আহক আহক আমি এতিয়া পকা ধৰিবলৈ যাওঁ। প্ৰাচীন কালৰে পৰা অসমত বস্ত্ৰশিল্পই প্ৰাধান্য লাভ কৰিছে। অসমৰ পাহাৰে ভৈয়ামে সকলো জাতি জনগোষ্ঠীয়েই কম বেছি পৰিমাণে তাঁত শিল্পৰ লগত জড়িত। মুগা শিল্প বা মুগা পুহিবলৈ প্ৰথমে পাহাৰীয়া জাতি জনজাতিসকলে আৰম্ভ কৰিছিলে। মিজু পাহাৰ, খাচীয়া পাহাৰ, বিশেষকৈ গাৰো পাহাৰৰ পৰা আমাৰ আজু ককাসকলে মুগাৰ সঁচ বিচাৰি অনাৰ কথা শুনিছিলোঁ। অসমৰ ভাটিফালে এই পাহাৰবোৰ অৱস্থিত। অসমৰ লোকসাহিত্যৰ মূল সম্পদ বিহু নামতো মুগাৰ সঁচ বিচাৰি যথেষ্ট বিহুনাম শুনা যায়। যেনেকৈ ভটিয়াই ভটিয়াই জামেগৈ লাহৰি আনিমগৈ মুগাৰে সঁচ, তুমি বয়ে যাবা ৰিহাকৈ মেখেলা মইনো পাতি দিম শাল। আহোম যুগত মুগা শিল্পই বিশেষ প্ৰসাৰ আৰু প্ৰচাৰ লাভ কৰিছিলে। ৰাজকীয় মৰ্যাদা পাইছিলে মুগা শিল্পই। আহোম ৰাজমন্ত্ৰী তথা উচ্চ পদস্থ বিষয়াসকলে মুগাৰ সাজপাৰ পৰিধান কৰা দেখা গৈছিল। স্বৰ্গদেউ আৰু ৰাণীৰ সাজপাৰ শিংখাপ, কিংখাপ আৰু পাটৰ কাপোৰ আছিল। পাণ অথবা চপা গছৰ পাত খুৱাই পলু পুহি যি সূতা পোৱা হয় তাৰ পৰা চপাপতীয়া কাপোৰ, মেজাংকৰি গছৰ পাত খুৱাই তাৰ পৰা সূতা কাটি যি কাপোৰ পোৱা হয় তাক মেজাংকৰি কাপোৰ বুলি কোৱা হয়। মেজাংকৰি কাপোৰ, চপাপতীয়া কাপোৰ আৰু পাট কাপোৰ এই তিনিবিধ কাপোৰত সোণৰ বা ৰূপৰ গুণাৰে ফুল বাচি যি কাপোৰ তৈয়াৰ কৰা হয় তাকেই শিংখাপ, কিংখাপ বা ৰাজমন্ত্ৰীসকলে পৰিধান কৰা গুমচেং চোলাও এই ধৰণেই প্ৰস্তুত কৰা হয়। এই যে গুমচেং চোলা, তাক লৈ আমাৰ অসমীয়া জনসমাজত এটি সুন্দৰ বিহুগীতো আছে। স্বৰ্গদেউ ওলালে বাট চৰাৰ মুখলৈ, দুলিয়াই পাতিলে দোলা, কাণত জিলিকিছে মকৰে কুণ্ডলে, গাতে গুমচেঙৰ চোলা। চপা আৰু মেজাংকৰি গছৰ পাত খালে মুগাৰ সূতা উজ্জ্বল আৰু ৰূপালী ৰঙৰ হয়। সেয়েহে গুমচেং চোলা জিকমিকনি অতি মনোৰম। সেয়েহে গুমচেং চোলা আহোম ৰাজমন্ত্ৰী তথা স্বৰ্গদেউসকলেহে পৰিধান কৰা দেখা গৈছিল। ই জাকত জিলিকা এবিধ ৰূপালী বস্ত্ৰ হিচাপে পৰিচিত। সূতা আৰু বস্ত্ৰ হিচাপে অতিশয় গুণ সমৃদ্ধ হোৱা হেতুকে মুগাক পৃথিৱীৰ শ্ৰেষ্ঠতম প্ৰাকৃতিক সূতাৰ মৰ্যাদাৰে বিশ্ববাসীয়ে বিভূষিত কৰিছে। কিয়নো মুগাৰ সূতাৰ মাজেৰে সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মি, যিটো আমাৰ কেঞ্চাৰ ৰোগৰ কাৰক বুলি জনা যায়, সেই অতি বেঙুনীয়া ৰশ্মি পাৰ হ'ব নোৱাৰে। তদুপৰি মুগাৰ কাপোৰ পৰিধান কৰিলে আমাৰ ছালখন সতেজ আৰু মসৃণ হৈ থাকে। সেয়েহে কোৱা হয় মুগা কাপোৰ পৰিধান কৰা যুৱকজন বা যুৱতীগৰাকী সদায় চিৰযৌৱনা হৈ থাকে, অৰ্থাৎ আমাৰ ছালত ৰিংকলছ নপৰে। সেয়েহে দীঘ আৰু বানি দি পেলাই যদি এযোৰ ধুনীয়া মুগা কাপোৰ বৈ লোৱা হয়, সেই মুগা কাপোৰযোৰ শ শ বছৰ ধৰি নপচে, নকমে আৰু ই দীৰ্ঘস্থায়ী হয়। অলপ দিনৰ আগতে হয়তো আপোনালোকে এটা বাতৰি পাইছিলেই যে আইমি বৰুৱাই ৰেড কাৰ্পেটত খোজ কাঢ়োঁতে এযোৰ 200 বছৰীয়া মুগাৰ কাপোৰ পৰিধান কৰিছিল। আৰু আমি দেখিবলৈ পাইছিলোঁ কাপোৰযোৰ একদম নতুন, আজিও সতেজ হৈ আছে। সেয়েহে কোৱা হয় মুগা কাপোৰ দীৰ্ঘস্থায়ী। ই শ শ বছৰ ধৰি একেধৰণেই থাকে, কেতিয়াও পুৰণা নোহোৱা এযোৰ কাপোৰ বৈ ল'ব পাৰি মুগাৰ সূতাৰ পৰা। এতিয়া এই মূল্যৱান মুগা কাপোৰ কেনেকৈনো আমি পাব পাৰোঁ, কেনেদৰে মুগা পালন কৰা হয় তাৰ বিষয়ে কিছু কথা জানো আহক। মুগা পলুৰ জীৱন চক্ৰৰ সময় নিৰ্ভৰ কৰে তিনিটা কথাৰ ওপৰত। প্ৰথম, পলু বাঁহৰ সঁচৰ বৈশিষ্ট্যৰ ওপৰত মুগা পলুৰ জীৱন চক্ৰ নিৰ্ভৰ কৰে। তাৰ পাছতে পালন কৰাৰ
অৱস্থা বা চুমপাতৰ ওপৰতো মুগা পলুৰ জীৱন চক্ৰ সময় নিৰ্ভৰ কৰে আৰু তৃতীয়তে হ'ল ঋতুৰ প্ৰভাৱ। এই তিনিটা কাৰকে মুগা পলুৰ জীৱন চক্ৰ নিৰ্ধাৰণ কৰে। মুগা পলুবোৰ বৰ সংবেদনশীল। ধোঁৱা, কীটনাশক দ্ৰব্য, ইটা ভাটাৰ ধোঁৱা, হাই স্মেলিং পাৰফিউম, সুগন্ধিযুক্ত তেল, প্ৰসাধন আদি কছমেটিক্সৰ ষ্ট্ৰং যদি স্মেল থাকে তেতিয়াও মুগা পলুবোৰ মৰিব পাৰে বা মুগা পলুৰ বৃদ্ধি কমিব পাৰে। যিহেতু মুগা পলু ঘৰৰ বাহিৰত চুম গছত পালন কৰা হয়, সেয়েহে মুগা পোহাৰ আগতেই চুমনিখনৰ হাবি কাটি আমৰলি বাঁহ বা অন্যান্য কীট পতংগসমূহ পৰিষ্কাৰ কৰি লোৱা হয়। লোকবিশ্বাস অনুসৰি মুগাক দৈৱ জ্ঞান কৰা হয়, সেয়েহে চুমনি ডাঙৰীয়াক সন্তুষ্ট কৰিবৰ কাৰণে চুমনিত ডাঙৰীয়া সকামো কৰা দেখা যায়। মুগা খৰিকা লগোৱাৰ পৰা আৰম্ভ কৰি 2 ওলোৱা, 3 ওলোৱা, মাইকী, তাৰপিছত পকা মুগা, তাৰপিছত মুগা বাঁহ সাজিবলৈ জালি কটা, জালি পতা, জালি কটা, এনেদৰে এই কামসমূহ প্ৰায় 30 পৰা 40 দিনৰ ভিতৰত সম্পূৰ্ণ হোৱা দেখা যায়। তাৰ পাছতেই প্ৰধান কামটো হ'ল মুগাৰ সূতা কটা। এতিয়া আহোঁ মুগাৰ সূতা কেনেদৰে কাটিব পাৰি। সূতা কাটিবলৈ মুগাৰ বাঁহবোৰ প্ৰথমে ৰ'দত দি মুগাৰ লেটাবোৰ মাৰি লোৱা হয়। সূতা কটাৰ আগত মুগাৰ বাঁহটো ধোঁৱা দি লোৱা হয়। তেনেকৈ সূতা কাটিলে মুগা সূতা নষ্ট নহয়, সূতা নিচিগে বুলি যোৱা নাযায়। আজিৰ যান্ত্ৰিক যুগত সূতা কাটিবলৈ বিভিন্ন যন্ত্ৰ ওলাইছে যদিও পুৰণি আমাৰ গাঁৱৰ সূতা কটা দৃশ্য অতি অনুপম আছিল। আমাৰ গাঁৱত সূতা কাটিবলৈ ভাউৰী, কৰাখলি, 2টা বাঁহৰ ফাল আৰু মুগাৰ শিৰ দিবলৈ পানীৰ পাত্ৰ এটা হ'লেই যথেষ্ট আছিল। এনেদৰে সূতা কটাৰ দৃশ্য বৰ মনোমোহা। ভিডিঅ'টোত এয়া আপোনালোকে দেখিবলৈ পাইছে পকা মুগা ধৰাৰ দৃশ্য। হাতে হাতে টৰ্চ লৈ আৰু কান্ধত এনেদৰে টুকুৰি বা পাচি লৈ এওঁলোকে এয়া চুমনিত পকা মুগা ধৰিছে। মুগা যেতিয়া পকে বা পুৰঠ হয় তেতিয়া মুগাটো গছৰ পৰা তললৈ নামি আহে। তেতিয়া এনেদৰে মুগাটো ধৰি শুকান গছৰ পাতৰ জালি বনাই তাত মুগাটোক বাঁহ সাজিবলৈ দিয়া হয়। এয়া দেখিছে এওঁলোকে গছৰ পৰা তললৈ নামি অহা পকা মুগাবোৰ এনেদৰে খৰাহী বা পাচিত সংগ্ৰহ কৰি ৰাখিছে। ইয়াকেই মুগাৰ পকা ধৰা বুলি কোৱা হয়। এয়া এওঁলোকে দুপাচি পকা মুগা অৰ্থাৎ প্ৰায় 10,000 পকা মুগা সংগ্ৰহ কৰিলে। এই মুগাখিনি এনেদৰে ধৰি নি পাতৰ জালি বনাই তাত মুগাৰ বাঁহ সাজিবলৈ দিয়া হ'ব। চুমনিতেই জুই কৰা ধৰি এনেদৰে বাতুল গুটি বনোৱা কামটোৰো আছে এক সুকীয়া মাদকতা। এয়া বৰ্তাই সন্ধিয়া জুই কৰা ধৰি লৈ চৰাই খেদিবলৈ বাতুল গুটি বনাইছে। এয়া এওঁলোকে চুমগছৰ পাতেৰে জালি বনাইছে। চুমগছৰ সৰু সৰু ডালসমূহ এনেদৰে ৰছীৰে বান্ধি জালি বনোৱা হয়। এই জালিত পকা মুগাসমূহ আনি এৰি দিয়া হয়। প্ৰায় 3-4 দিনৰ মূৰত পকা মুগাসমূহে মুগাৰ বাঁহ বান্ধে। বাঁহ বন্ধাৰ প্ৰায় এসপ্তাহৰ পাছত সেই বাঁহসমূহ এই জালিৰ পৰা গুচাই পেলোৱা হয়। ইয়াকেই জালি পতা আৰু জালি ভঙা বুলি কোৱা হয়। এটাকেইটা ৰছী ভৰাই দিয়া গৈছে, ভৰাই দি তললৈ হেঁচি দিয়া গৈছে। হেঁচি দি তাৰ তলৰ ফুটাটো যদি অলপ থাকে তেতিয়া তাত মাটি লেপন দিয়া যায়। মাটি লেপন দি চুঙাটোত মিঠাতেল লগাই দিয়া যায়। তেতিয়া মুগা ওপৰলৈ উঠি যাব নোৱাৰে। আৰু এয়া হৈছে জালি ভঙাৰ দৃশ্য। মুগা বাঁহ বন্ধাৰ প্ৰায় এসপ্তাহৰ পাছতেই এনেদৰে
গছৰ পাতৰ পৰা মুগাৰ বাঁহসমূহ এৰুওৱা হয়। ইয়াকেই জালি ভঙা বুলি কোৱা হয়। বা শেষ পৰ্যায় যেতিয়া মুগাটো পকিছিলে, পকাৰ পিছত ধৰি আনি এইবিলাক আমি শুকান পাতত ভৰাই দিছিলোঁ। এইবিলাক এয়া শুকান পাতত তেওঁলোকে এই মানে এইখিনি পাততে বাঁহটো লয় নহয় জানো? বাঁহটো লৈছে। বাঁহটো লৈ এতিয়া আমি সূতা ওলাব। মানে এই বাঁহবিলাক আমি এতিয়া এই জালিৰ পৰা ইয়াত গোটাই গৈছোঁ। এইটোকে কয় জালি ভঙা। জালি ভঙা বুলি কয় এইটো। এতিয়া আমি এইটো জালি আছিলে, এয়া আমি এতিয়া ভাঙি দিলোঁ। ভাঙি দিলত এয়া ভাঙি দিছোঁ নহয়, এয়া মুগা বাঁহবিলাক ওলাই গৈছে। এই বাঁহবিলাকে আমি এতিয়া তাত গোটাই গৈছোঁ। এতিয়া ইয়াত গোটাই গৈছে। এতিয়া ইয়াৰ পৰা আকৌ ৰ'দত দিব নহয় জানো? এতিয়া ৰ'দত দিব লাগিব, কাৰণ ৰ'দত দি দিলে এই মুগাটো এতিয়া ইয়াত লেতেৰা হৈ জীয়াই আছে। এইটো জীয়াই ৰাখিলে মানে ই আকৌ পখিলা ফুটিব। গতিকে আকৌ পখিলা ফুটিলে আকৌ পলু সৃষ্টি হ'ব। আৰু পলু সৃষ্টি হ'লেতো পুহিবলৈ সময় সুবিধা, এতিয়া বাৰিষা বতৰটো আকৌ পুহিব নোৱাৰি। সেইকাৰণে এইবিলাক ৰ'দত দি লেতেৰাবিলাক মাৰি দি ৰ'দত দিলে ই মৰি যাব। মৰি যোৱাৰ পিছত তাক বইল কৰি সূতা উলিয়াব। এয়া দেখিছে আপোনালোকে, বহুত ধুনীয়া সুন্দৰ পৰিৱেশ ইয়াত। ইয়াত চবে মিলিজুলি কামবোৰ কৰা হৈছে। 5,000 এইখিনি ভাঙি এদাই হৈছে। এইখিনি গোটেইখিনি গোটালে 5,000হে হ'ব। আজি 5,000হে জালিৰ পৰা উলিয়াব। আৰু আগৰকেইদিন উলিওৱা হৈছে। সেইফালে তাত বস্তাটো ভাগ কৰি থোৱা আছে। ৰাতিপুৱা কেইটা বজাৰ পৰা কৰি আছে আপোনালোকে কাম ইয়াত? 9টামান বজাৰ পৰা। তাৰপিছত মাজত কিবা কিবি খোৱা হৈছে নাই আপোনালোকৰ? মাজে মাজে অলপ ব্ৰেক টাইম হৈ থাকে নহয় জানো? ইয়াত পূৰা জালি ভাঙা গৈ আছে। জালিৰ পৰা মুগাবোৰ উলিওৱাৰ পাছত এনেদৰেই মুগাৰ বাছনি কৰা হয়। পুৰঠ মুগা, পতান মুগা, বেয়া মুগা, ভাল মুগা এইসমূহ এনেদৰেই বাছনি কৰি কৰি পৃথকে পৃথকে ৰখা হয়। মুগাৰ বাছনি কৰাৰ পাছতেই মুগাসমূহ এনেদৰেই ধোঁৱা চাঙত ৰখা হয়। ধোঁৱা চাঙত ৰাখিলে জুইৰ তাপ আৰু ধোঁৱা পাই থাকিলে কোনো কীট পতংগ অথবা বেক্টেৰিয়া ভেঁকুৰ আদি পৰিব নোৱাৰে। বেক্টেৰিয়া ভেঁকুৰ লাগিলে বা পোক পতংগই মুগাৰ বাঁহসমূহ ফুটা কৰি দিয়া দেখা যায়। ফুটা থাকিলে মুগাৰ সূতা কাটোতে সূতা ছিগে। তাৰ পৰা পৰিত্ৰাণ পাবলৈ এনেদৰেই এদিন বা দুদিন জুইৰ তাপত ধোঁৱা চাঙত মুগা বাঁহসমূহ ৰখা হয়। এনে কৰিলে মুগা বাঁহসমূহ সতেজ হৈ থাকে আৰু বহুদিনলৈ সঞ্চয় কৰি ৰাখিব পাৰি। এতিয়া আহোঁ মুগাৰ সূতা কটাৰ পদ্ধতিলৈ। সূতা কাটিবলৈ আজিৰ দিনত নতুন নতুন সূতা কটাৰ যন্ত্ৰ দেখা যায়, কিন্তু আমাৰ গাঁৱৰ জেগাত সূতা কাটিবলৈ তেনেই সহজ এবিধ সূতা কটাৰ শাল প্ৰস্তুত কৰি লোৱা হয়। এই সূতা কটা শালত
ভাউৰি, কৰাখলি, দুচটা চুটি বাঁহৰ ফাল আৰু মুগাৰ শিৰ দিবলৈ এটা পানীৰ পাত্ৰ হ'লেই যথেষ্ট। পাত্ৰটোৰ পৰা মুগাবোৰৰ আঁহবোৰ উলিয়াই পাক দি দি সূতাৰ দৰে কৰি লোৱা হয়। ইয়াকে শিৰ দিয়া বুলি কয়। ভাউৰি কৰাখলিত লগাই হাতেৰে পাক দি দি কৰাখলিত সূতাবোৰ মেৰিয়াই মেৰিয়াই যোৱা হয়। কৰাখলি যেতিয়া সূতাবোৰে পুৰ হয় তেতিয়া সেই সূতা চেৰেকীত ঘূৰাই ঘূৰাই সূতাৰ নেচা কৰা হয় আৰু এই সূতাৰেই কাপোৰ বোৱা হয়। বৰ্তমান দিনত এনেচা মুগা সূতাৰ দাম কিমান আপুনি অনুমান কৰকচোন। মুগা শিল্পৰ সৈতে জড়িত এই সূতা কটা, চুমনিত মুগা পোহা, শাৰী শাৰীকৈ থকা চুমনি পুলিবোৰ দেখিলে আপোনাৰ মনটো সতেজ হৈ পৰিব। মুগা সঁচ উৎপাদনৰ বাবে পখিলা বন্ধা, কণী ফুটা দৃশ্য, সেই কণীবোৰৰ পৰা পোক খোৱাৰ পাছত চুমনিত পলুবোৰ মেলি দিয়া দৃশ্য, চালনীৰে পলুবোৰৰ গছ সলোৱা, ৰাতি পকা ধৰা, সেই পকা কাকো জালিত মুগা বাঁহ বান্ধিবলৈ এৰি দিয়া, এইসমূহ দৃশ্য অতি মনোৰম। আপোনাৰ মন পুলকিত হ'ব যদিহে আপুনি গাঁৱলৈ আহি এইসমূহ দৃশ্য উপভোগ কৰে। এয়া হৈছে মুগা লেটা। ছুপাৰ ফুড হিচাপে পৰিচিত মুগা লেটাৰ আছে বহুতো গুণ। হাই প্ৰটিন, ভিটামিনযুক্ত এই লেটা বহুতৰে প্ৰিয় খাদ্য। গতিকে মুগা যে কেৱল এক জীৱন জীৱিকাৰ পদ্ধতি তেনে নহয়, মুগা আমাৰ অসমীয়াৰ আৱেগ। অসমীয়া জনসমাজৰ লগত মুগা ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। মুগাক লৈ সৃষ্টি হৈছে অসমীয়া যোজনা, মুগাক লৈয়ে সৃষ্টি হৈছে অসমীয়া বিহুনাম, মুগাক লৈয়ে সৃষ্টি হৈছে অসমীয়া ফকৰা যোজনা। মুগাৰ অবিহনে অসমীয়া সমাজ কল্পনাই যেন কৰিব নোৱাৰি। মৰমৰ মুগাৰ সাজযোৰ, পাটৰ কাপোৰযোৰ, মৰমৰ মুগাৰ চোলাটো, এইসমূহ পাবলৈ আমি মুগা পুহিবই লাগিব। মুগা পালন অতীততকৈ বৰ্তমান কিন্তু কমি আহিছে। গতিকে অসমীয়া সজাগ হ'ব হ'ল। মুগা পালন পুনৰ এবাৰ সজীৱ কৰি তোলক, তাৰে কামনা কৰি আজিলৈ আহিছোঁ। ধন্যবাদ।